মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই অসমীয়া বিষয়ৰ পাঠ নম্বৰ 3 পণ্ডিত আনন্দৰাম বৰুৱা পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। আমি সকলোৱে জানো যে পৃথিৱীত এনে কিছুমান লোক আছে যিসকলে তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে চিৰস্মৰণীয় হৈ থাকে। আমাৰ অসমতো ঠিক তেনেকৈ আনন্দৰাম বৰুৱাও আছিল তেনে এগৰাকী মহান ব্যক্তি। তেখেত সংস্কৃত সাহিত্যত বিদগ্ধ পণ্ডিত আছিল। এতিয়া আমি তোমালোকৰ এই পাঠটোত তেখেতৰ পাণ্ডিত্যৰ চমু আভাস পাব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো উলিয়াই মন দি চাই যোৱা। অতি মেধাৱী যুৱক আনন্দৰাম বৰুৱাই 1870 চনতে হোৱা ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। কিন্তু সেই সময়ত তেখেত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'লেও তেখেতৰ বয়স কিন্তু যথেষ্ট কম আছিল। সেয়ে এই লৈ বিলাতৰ পাৰ্লামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। তেতিয়া আকৌ ব্ৰিটিছ পাৰ্লামেণ্টৰ সন্মানীয় এগৰাকী সদস্যই মিষ্টাৰ গ্ৰেণ্ট ডাফে পাৰ্লামেণ্টক পতিয়ন নিয়াবলৈ এইদৰে যুক্তি দৰ্শাইছিল যে আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। চেষ্টাৰ অসাধ্য একো নাই বুলি এষাৰ কথা আছে। পণ্ডিত আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰত এই কথাষাৰ আখৰে আখৰে ফলিয়াইছিল। তেখেতৰ কঠোৰ অধ্যৱসায় আৰু দৃঢ় মনোবলৰ বাবেই তেখেতে ICS পৰীক্ষাত 7ম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই পণ্ডিত আনন্দৰাম বৰুৱা পাঠটোৰ ইমানখিনিয়ে আলোচনা কৰিছোঁ। পৰৱৰ্তী সময়ত তোমালোকৰ লগত তেখেতৰ পিতৃ মাতৃৰ বিষয়ে আৰু তেখেতৰ শিক্ষা আৰু কৰ্মজীৱনৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰোঁ। ধন্যবাদ।